নমস্কাৰ সকলোলৈকে আশা কৰোঁ সকলোৰে মাঘৰ বিহু ভালে কুশলে গ'ল। এইবাৰ মাঘৰ বিহুত মই বনাইছিলোঁ কেইটামান গুলপীয়া নাৰিকলৰ পিঠা। যিহেতু গাটো অকণমান মোৰ বেয়া, মাতটো শুনি গম পাবই, আৰু কিছুমান ব্যস্ততাৰ মাজত মোৰ এডিটিঙেই হোৱা নাছিলে। আজি ভাবিলোঁ অকণমান এডিটিং কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। বৰা চাউলখিনি প্ৰায় ৩-৪ ঘণ্টামান তিয়াই ভালদৰে টুকি এয়া মিক্সি জাৰত দি দিছোঁ, আৰু লগতে দিছোঁ মই কেইডোখৰমান বিট, যাতে বৰা চাউলখিনি অলপমান ৰঙচুৱা হয়। এতিয়া এখন চাকনিৰ সহায়তে মই চাউলখিনি ভালদৰে চালি ল'লোঁ, ভালদৰে টেপ কৰি দিছোঁ যাতে বতাহ লাগি পেলাই আঠা ভাৱটো গুচি নাযায়। এয়া নাৰিকলৰ পুৰ। এতিয়া এখন লোহাৰ টাৱা লৈছোঁ, ভালদৰে গৰম হোৱাৰ পাছতেই চালনী এখনৰ সহায়তে মই পিঠাকেইটা বনাম। মাজত দিছোঁ নাৰিকল আৰু গুড়ৰ পুৰ। পিঠাকেইটা ইমানেই ধুনীয়াকৈ উঠিছে, এটাৰ পাছত এটাকৈ কেইবাটাও পিঠা বনালোঁ। এই পিঠা বনোৱা নিচাটো যে যিসকলে পিঠা বনাই ভাল পায় তেওঁলোকে ভালদৰে বুজিব। ভিডিঅ'টো চাই কেনে পালে জনাব দেই।